তো আজি মই এই ভিডিঅ'টোত নতুন হোৱাটছএপত কি আপডেট আহিছে এণ্ড ফিচাৰ্ছ আহিছে আপোনালোকক মই দেখাম ঠিক আছে। তো মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ঠিক আছে। এণ্ড কি ফাৰ্ষ্ট আপডেট আহিছে মই আপোনাক দেখাম ঠিক আছে। তো ফাৰ্ষ্টতে আপডেট আহিছে আপোনাৰ আগতে আপুনি এতে ভইচ মেছেজ পঠাব পৰা অপশ্যন আছিল ঠিক আছে। তো আপোনাক কোনোবাক ভইচ মেছেজ দিব আছে তো এতিয়া আপুনি কোনোবাক আপুনি যাকে মন আছে আপুনি ভিডিঅ' ভইচ মেছেজ পঠাব ঠিক আছে, ভিডিঅ' মেছেজ পঠাব পাৰিব ঠিক আছে। তো আপুনি কেনেকৈ কৰিব পাৰিব, তো এইটোত এবাৰ টেপ কৰি দিব এণ্ড আপুনি এতে প্ৰেছ কৰি দিব এণ্ড আপোনাৰ ষ্টাৰ্টিং হ'ব টাইম এণ্ড ভিডিঅ' যিমান টাইম আপুনি ক'ব বিচাৰে ভিডিঅ' কলত ভিডিঅ' মেছেজটোত আপুনি ক'ব পাৰিব ঠিক আছে। তো এইটো আপডেট আহিছে ঠিক আছে। তো তাৰপিছত আপোনাৰ এনেকৈ গুচি যাব। তো আপোনাৰ নেটৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে, যিমান ফাষ্ট হয় ইমান জলদি যাব। সো আপোনাৰ প্লে কৰোঁতে এতে টেপ কৰি দিব এণ্ড ভিডিঅ'কে আপোনাৰ সেই হৈ যাব ঠিক আছে। তো এইটো আপোনাৰ আহিল। তো ছেকেণ্ড আপডেট কি আহিছে, তো আপুনি কিছুমানৰ প্ৰাইভেট মেছেজ এণ্ড বহুত কিবা কিবি থাকে না, তো আপুনি এণ্ড কিছুমানে মেছেজ মান লুকাই থৈ দিব বিচাৰে। তো আপুনি এটা কাম কৰিব পাৰিব, ছেকেণ্ড আপডেটটো সেইটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ঠিক আছে। তো আপুনি 3 ডটত ক্লিক কৰি এনে ভিউ কণ্টেক্টত যাব এণ্ড এতিয়া আপোনাৰ এইটো চেট লক যোনটো আছে এইটোত যাব এণ্ড আপুনি এইটো ইনেবল কৰি দিব এণ্ড ফিংগাৰ প্ৰিণ্টটো আপোনাৰ দি দিব ঠিক আছে। তো আপোনাৰ এইটো লক হৈ গ'ল ঠিক আছে। আপুনি এইটো খুলিবৰ কাৰণে আপোনাৰ ফিংগাৰ প্ৰিণ্টটো দিব লাগিব ঠিক আছে। কোনোবাই যদি হোৱাটছএপটো আপুনি মোবাইলটো ল'লা তো হোৱাটছএপটো আপোনাৰ অ'পেন কৰিলে তো আপুনি আপোনাৰ সেইটো দেখা নাপাব ঠিক আছে। তো গোটেই হাইড হৈ যায়। যেতিয়া আপোনাৰ ওপৰৰ পৰা এনেকৈ টানি দিব তেতিয়া অপশ্যনটো আপোনাৰ আহি যাব এণ্ড এটা ক্লিক কৰাৰ পিছত আপোনাৰ ফিংগাৰ প্ৰিণ্ট দিব লাগিব ঠিক আছে। ফিংগাৰ প্ৰিণ্ট নহ'লে আপোনাৰ যোনটো ডিছপ্লে পাছপৰ্ট আছে আপুনি সেইটো দিব লাগিব ঠিক আছে। তো মোৰ ডিছপ্লে পাছপৰ্টটো এইটো আছে লক স্ক্ৰীনৰ, তো এইটো দিয়াৰ পিছত লক আনলক হৈ যাব এণ্ড আপুনি যি মেছেজ আছে কৰি থাকিব পাৰিব ঠিক আছে। আৰু যেতিয়া আপোনাৰ সেই বেক কৰি দিব আৰু এইটো লক কৈছে আৰু ঠিক আছে। তো থাৰ্ড আপডেট আহিছে কি আপুনি, তো আপোনাৰ এইটো মই আনলক কৰি লওঁ ঠিক আছে এণ্ড খুলিলোঁ। তো আপোনাক কোনোবাক যদি মেছেজ হাই হেল্ল' তো দিলা, তো আপোনাক ধৰি লওক মেছেজটোত কিবা ভুল হৈছে ঠিক আছে। তো আপুনি কি কৰিব, এইটোত প্ৰেছ কৰিব এণ্ড 3 ডটত ক্লিক কৰিব এণ্ড এডিটত যাব এণ্ড এডিটত যাই আপোনাৰ যোনটো বানান ভুল হৈছে আপুনি এইটো শুদ্ধ কৰি ল'ব ঠিক আছে। তো মই একলা হাই দিব বিচাৰোঁ, তো হাই দি দিলোঁ ঠিক আছে এণ্ড লগৰ এডিটিং হৈ যাব ঠিক আছে। তাৰপিছত নেক্সট আপডেট আৰু কি আহিছে, তো আপোনাৰ এতিয়া গ'লে এণ্ড আপোনাৰ যোৱাৰ পিছত এতিয়া আপোনাৰ কি অপশ্যন আছিল, আপোনাৰ ভিডিঅ' ফটো দিব পৰা অপশ্যন আছে। তো আপোনাৰ আৰু টেক্সট, তো আপুনি তাক কি কৰিব নিজৰ ভইচো লগাব পাৰিব ঠিক আছে। তো আপুনি কেনেকৈ লগাব আপোনাক মই দেখাম ঠিক আছে। তো আপুনি তো এডিট পেঞ্চিলৰ চিনটোত ক্লিক কৰিব নে এতিয়া টাইপৰ অপশ্যনটো আহি গ'ল। এতিয়া আপুনি কি কৰিব, এতিয়া মাইক্ৰফোনটো যে আছে আপুনি এতিয়া প্ৰেছ কৰিব, আপুনি যি ক'ব বিচাৰে এতিয়া ক'ব পাৰিব এণ্ড লগাই দিব পাৰিব ঠিক আছে। তো এইটো মই দিলোঁ এণ্ড চেণ্ডত ক্লিক কৰিব, তো এইটো আপোনাৰ এতিয়া এড হৈ গ'ল ঠিক আছে। কৰিব আপুনি যি ক'ব বিচাৰে এইটো আপোনাৰ আহি গ'ল এইটো ঠিক আছে।